নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেল লাৰ্ণ উইথ মাজুলিয়ান পঢ়ানলৈ স্বাগতম। বন্ধুসকল, আপোনালোকে নিশ্চয় জ্ঞাত যে অসম চৰকাৰে ইতিমধ্যে 1 লাখ চাকৰি দিয়াৰ যোজা চলাইছে আৰু ইয়াৰ বাবে যিটো পৰীক্ষা অনুষ্ঠিত কৰিব ইতিমধ্যে তাৰ সিলেবাস ওলাইছে। কিন্তু মই আপোনালোকক আজি সিলেবাসৰ বিষয়ে বিতংকৈ নজনাও। মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত এটা চেনেলৰ লিংক দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আজি আমি আলোচনা কৰিম এই সিলেবাসৰে অন্তৰ্গত জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফাচিছ অফ আছাম আৰু ইয়াৰ অন্তৰ্গত আছে ৰাজ্যিক মন্ত্ৰী, সমসাময়িক ঘটনাৱলী, অসম, কলা সংস্কৃতি, খেল জগত, সাহিত্য সংস্কৃতি, কোনজন সাহিত্যিকক কি বোলে আৰু বুৰঞ্জী, ৰাজনীতি আৰু অৰ্থনীতি, বিভিন্ন প্ৰতিষ্ঠান আৰু ইয়াৰ অৱস্থান আৰু ছদ্মনামৰ আঁৰৰ সাহিত্যিকসকল অৰ্থাৎ অসমৰ কেইজনমান সাহিত্যিকৰ ছদ্মনামৰ ওপৰত আলোচনা কৰিম। গতিকে আহকচোন বন্ধুসকল, অসমীয়া সাহিত্যত কেইজনমান সাহিত্যিকৰ ছদ্মনামৰ ওপৰত অলপ আলোচনা কৰোঁ। অসমীয়া সাহিত্য জগতত কোনজন সাহিত্যিকক কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে জনা যায়? উত্তৰত হৈছে লক্ষ্মীনাথ বেজবৰুৱা। দ্বিতীয়তে, কোনজন অসমীয়া সাহিত্যিক অঘৰী ছদ্মনামেৰে জনাজাত? উত্তৰত হৈছে প্ৰমোদ কুমাৰ বৰদলৈ। আৰু তৃতীয়টি হৈছে অসমীয়া সাহিত্য জগতত অজগৰ ছদ্মনামেৰে কোনজন সাহিত্যিক প্ৰখ্যাত? উত্তৰত হৈছে চৈয়দ আব্দুল মালিক। আমি আহিছোঁ এতিয়া চতুৰ্থ কুৱেশ্যনটোত আৰু ইয়াত আছে অসমীয়া সাহিত্য জগতত কোনজন সাহিত্যিকক ঈশান দত্ত অৰ্থাৎ কুম্ভকৰ্ণ ছদ্মনামেৰে জনা যায়? আৰু উত্তৰটো হৈছে ইমৰান শ্বাহ। আৰু অসমীয়া সাহিত্য জগতত কোনজন সাহিত্যিকক এন.ডি. খুৰা বা ৰসেন্দ্ৰ লেখাৰু বুলি জনা যায়? উত্তৰত হৈছে ডাক্তৰ নগেন দত্ত। এতিয়া আহিছোঁ আমি ষষ্ঠটো কুৱেশ্যন লৈ, অৰ্থাৎ অসমীয়া সাহিত্য জগতত কোনজন সাহিত্যিক এখুত ককাইদেউ ন অথবা ন আইতা ছদ্মনামেৰে পৰিচিত? আৰু উত্তৰটো হৈছে নৱকান্ত বৰুৱা। আৰু সপ্তমটো কুৱেশ্যন হৈছে অসমীয়া সাহিত্য জগতখনত কোনজন সাহিত্যিক কাঞ্চন বৰুৱা ছদ্মনামেৰে পৰিচিত? আৰু উত্তৰটো হৈছে ভুৱন মোহন বৰুৱা। প্ৰশ্ন নং 8, আৰু অসমীয়া সাহিত্য জগতখনত কোনজন সাহিত্যিক কুমাৰ মধুসূদন ছদ্মনামেৰে পৰিচিত? উত্তৰটো হৈছে মহেশ চন্দ্ৰ গোস্বামী। প্ৰশ্ন নং 9, অসমীয়াৰ সাহিত্যৰ বিশাল জগতখনত কোনজন সাহিত্যিক স্বামী অভঙ্গানন্দ ছদ্মনামেৰে পৰিচিত? উত্তৰ মুমিন বৰকটকী। আৰু আজিৰ খণ্ডৰ 10 নম্বৰ কুৱেশ্যনটি হৈছে অসমীয়া সাহিত্যৰ বিশাল জগতখনত কোনজন সাহিত্যিকক কুমাৰ কিশোৰ ছদ্মনামেৰে জনা যায়? উত্তৰটো হৈছে কিশোৰ কুমাৰ। প্ৰশ্ন নং 11, অসমীয়া সাহিত্য জগতখনত কোনজন সাহিত্যিকক দদাই ছদ্মনামেৰে জনা যায়? উত্তৰটো হৈছে কীৰ্তিনাথ হাজৰিকা। অসমীয়া সাহিত্য জগতত কোনজন সাহিত্যিক ধনবৰ কাই ছদ্মনামেৰে পৰিচিত? উত্তৰটো হৈছে মহিম বৰা। আৰু প্ৰশ্ন নং 13, অসমীয়া সাহিত্যৰ বিশাল জগতখনত কোনজন সাহিত্যিক নীলিম কুমাৰ ছদ্মনামেৰে পৰিচিত? উত্তৰটো হৈছে হোমেন কুমাৰ শৰ্মা। প্ৰশ্ন নং 14, অসমীয়া সাহিত্য জগতত কোনগৰাকী সাহিত্যিকক নীলা বাইদেউ ছদ্মনামেৰে জনা যায়? উত্তৰটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ। আৰু প্ৰশ্ন নং 15, অৰ্থাৎ আজি আমাৰ শেষৰটি প্ৰশ্ন হৈছে অসমীয়া সাহিত্য জগতখনত কোনজন সাহিত্যিকক সমীক ভট্টাচ ছদ্মনামেৰে জনা যায়? উত্তৰটো হৈছে প্ৰকাশ গোস্বামী। বন্ধুসকল, আজিলৈ আমাৰ ছদ্মনামৰ খণ্ড ইমানেই, কিন্তু আমি পৰৱৰ্তী সময়ত কমন এন্ট্ৰেন্স টেষ্টৰ বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' বনাই যাম। গতিকে আমাৰ পৰৱৰ্তী ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব।